সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ RNB চিভিল হস্পিটেলখনক লৈ পেলাই আমি আমাৰ কোকৰাঝাৰৰ নাগৰিকসকলে আপত্তি কৰাৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ। সেই আন্দোলনৰ বিষয় লৈ পেলাই আমাক আলোচনা কৰিবৰ কাৰণে কি তাৰিখ আছিলে 9 তাৰিখৰ দিনাখন আমাক আহ্বান জনাইছিল। তো সেই পৰিপ্ৰেক্ষিতত মই আপোনালোকক ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ মাধ্যমেদি ৰাইজৰ জ্ঞাতাৰ্থে মই কিছুমান কথা ক'বৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ যে আমি সেইদিনাখন তাত গৈ পেলাই মিটিং কৰিলোঁ। মিটিঙৰ সময়ত আমাৰ থলুৱা যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহবিলাকৰ কি অৱস্থা হ'ব, RNB চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰিলে, ইয়াৰ এছএলবিলাক গতিটো লৈ গ'লে আমাৰ মানুহৰ কি অৱস্থা হ'ব, সেই কথা লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মই অৱগত কৰিছিলোঁ। আমি বিষয়টো লৈ পেলাই আমি পলিটিক্স কৰা নাই, ইছ্যুটো পলিটিকেল কৰা নাই। আমি ৰাইজৰ দুখ বেদনাটো অনুভৱ কৰি পেলাই মই আন্দোলনৰ নেতৃত্ব দিছিলোঁ। ইয়াত কোনো দলৰ কথা নাই, কিন্তু কিছুমান অৰ্গেনাইজেশ্যনৰ কথা আছে। অৰ্গেনাইজেশ্যনসকলে আহি পেলাই মোক লগ দিছে, সেইকাৰণে তেওঁলোককো মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বনচু আছে, আটচু আছে, গাঁওবুঢ়া সন্থা আছে, তাৰপিছত কোকৰাঝাৰ নাগৰিক মঞ্চ আছে, আসাম সাহিত্য সভা আছে, আৰু সিটু আছে, সিটু দাদা নেতৃত্ব দিছে। বিভিন্ন অৰ্গেনাইজেশ্যনে মোক আমাৰ আন্দোলনত মানে নেতৃত্ব দিছে। সেই গতিকে আমি একেলগে যৌথভাৱে মিলি পেলাই চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰাটো আমি বাধা দিছিলোঁ। কিছুমান 5টা ডিপাৰ্টমেণ্ট ইতিমধ্যে ক্ল'জ কৰিছে, সেইটো কথা মই হস্পিটেলত গৈ পেলাই গম পাইছোঁ। গম পোৱাৰ লগে লগে মই ধৰ্ণাত বহিছোঁ। মই কাকো মাতা নাই, মই নিজে বহিছোঁ। তাৰপিছত সকলে মানে খবৰটো পাই পেলাই সকলে আগবাঢ়ি আহিছে। সঁচাকৈ মানে এই চিভিল হস্পিটেলটো যদি ইয়াৰ পৰা স্থানান্তৰ কৰা হয়, ইয়াৰ ক্ষমতাটো যদি হ্ৰাস কৰা হয়, তেতিয়াহ'লে আমাৰ সাধাৰণ নাগৰিকসকলৰ কাৰণে বহুত দুৰৱস্থা হ'ব। এই কথাটো জানি পেলাই সকলে আগবাঢ়ি আহিছে। গাঁওবুঢ়াসকলে বহুত ভাল পাইছে যে আমি আপত্তি কৰিছোঁ, বাধা দিছোঁ। সেইকাৰণে আমাৰ গাঁওবিলাকৰ ওচৰ চুবুৰীয়া গাঁওবিলাকৰ গাঁওবুঢ়াসকলে খুব ভাল পাইছে। সেইকাৰণে গাঁওবুঢ়া সন্থাৰ মানে লিডাৰে আমাৰ লগত একেলগে মিলি পেলাই আন্দোলন কৰি আহিছে। বনচু আন্দোলন কৰিছে, আটচা আন্দোলন কৰিছে, আৰু আমচু তেওঁলোকে আহি পেলাই আমাক লগ দিছে। গতিকে তেওঁলোকলৈ মই মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে যে সহানুভূতি আগবঢ়াইছে, তাৰ কাৰণে মই খুব ভাল পাইছোঁ। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম। আৰু আপোনালোকে আমাৰ কথাবিলাক পাব্লিক লেভেলত মানে ফ্লেছ কৰি দিছে, অৱগত কৰি দিছে। সেইকাৰণে ৰাইজেও গম পাইছে, সকলোৱে খবৰ লৈছে, সকলোৱে দুখ কৰিছে যদি হস্পিটেল ইয়াৰ পৰা যায় আমাৰ ৰাইজৰ কাৰণে খুব অসুবিধা হ'ব, এই কথাটো অনুভৱ কৰিছে। সেইকাৰণে মোক সাহস দিছে, ৰাইজৰ ফালৰ পৰাও মোক সাহস দিছে, বিভিন্ন এংগলৰ পৰা মোক সাহস দিছে। সেইকাৰণে মই আগবাঢ়ি গৈছোঁ। মই মোৰ লিডাৰৰ পৰাও মানে লিডাৰকতো মই অৱগত কৰা নাই। মোৰ লিডাৰ বুলি ক'লে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া হয়, তেখেতক মই জনোৱা নাই, মই নেতৃত্ব দিছোঁ। কাৰণ এইটো ৰাইজৰ ডিমাণ্ড হয়, ৰাইজৰ ডিমাণ্ডটো আমি পিক আপ কৰিব লাগিব, ল'ব লাগিব, হাতত তুলি ল'ব লাগিব। সেইকাৰণে মই হাতত তুলি লৈছোঁ। বিভিন্ন এংগলৰ পৰা বিভিন্ন দলে, কিন্তু ৰাজনৈতিক দলে আমাক আজি BTCখনক যিসকলে চলাই আছে, তেওঁলোকে আমাক ক'ব বিচাৰিছে যে আমি পলিটিকেল কৰিছোঁ, ৰাজনীতি কৰিছোঁ। আমি কৰা নাই, সেইটো ৰাজনীতি নহয়। ৰাইজৰ বেদনা, যিটো এই বেদনাটো অনুভৱ কৰি পেলাই আমি আন্দোলন কৰিছিলোঁ। যে সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে। সেইকাৰণে আমাক তেওঁ মিটিঙত 9 তাৰিখৰ দিনাখন মাতিছিল। তো আমি গ'লোঁ, গৈ পেলাই কথাটো তেখেতক বুজালোঁ। তেওঁ মানে আগতীয়াভাৱে তেওঁ বুজি লৈছে, সমজি লৈছে। আমি মেমৰেণ্ডাম তেখেতলৈও পঠিয়াইছোঁ। গতিকে বেছি সময় তেওঁ এইটোক লৈ পেলাই আলোচনা কৰা নাই। তেওঁ আমাক অৱগত কৰিলে যে এই মেডিকেল কলেজখন আমি বৰ্তাই ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। গতিকে শক্তিশালী কৰিবৰ কাৰণে এই চিভিল হস্পিটেলৰ সহায় লাগিব, এই কথাটো তেওঁ কৈছে। তো তেওঁ আমাক কথা দিলে যে 2 বছৰ সময় আমি তেওঁক যাতে দিব পাৰোঁ, তাৰ কাৰণে আমাক
তেওঁ অনুৰোধ কৰিছে তো আমি মানিছোঁ 2 বছৰ সময় যদি আমাৰ চিভিল হস্পিটেলৰ এছেটসকলক লৈ পেলাই যদি তেওঁ মেডিকেল কলেজ চলাব বিচাৰিছে আমি মানিছোঁ কিন্তু এই হস্পিটেলটো যেনেকৈ আছে তেনেকৈ থাকিব অলপ ইয়াৰ ক্ষমতাটো হ্ৰাস হ'ব পাৰে 2 বছৰ তেওঁ লোৱাৰ কাৰণে মই সহমত হৈছোঁ 2 বছৰ সময় আমি তেখেতক দিম আৰু তেওঁ যিবিলাক এছেট ইয়াৰ পৰা লৈ গৈছিল তেওঁ গম পোৱা নাই বুলি আমাক অৱগত কৰিছে তেওঁ আহি পেলাই চাব চিভিল হস্পিটেল